গুড মৰ্ণিং এভৰিৱান। মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আহিছোঁ হস্পিটেল গাঁৱৰ ওচৰ। আমি যিহেতু গাঁৱত থাকোঁ, গাঁৱৰে ওচৰৰে হস্পিটেলখনলৈ আহিছোঁ। আৰু এয়া আমি পাই গ'লোহি। ৰাধা এয়া নামি গৈছেহি হস্পিটেল। পেহাকক মাতি আছে ৰাধাই, পেহাক নাহে। এয়া হস্পিটেল পাই গ'লোঁ। হস্পিটেলখন দেখিবলৈ সৰু, কিন্তু বহুত ভালকৈ চায়। বহুত ডাঙৰ ডাঙৰ বেমাৰো ভাল কৰিছে। মই বহুত ভাল পাওঁ ইয়াত দেখাই, মই সঁচাকৈ ভাল পাওঁ, সেইকাৰণে ইয়ালৈকে আহিছোঁ। এয়া মই কাউণ্টাৰত টিকেটটো কাটি লৈছোঁ। ছোৱালীজনীৰো কাটিছোঁ, কাৰণ ছোৱালীজনীকো ভাত চাত নোখোৱা হ'ল, আজি বহুত দিন হ'ল। তাই 15-20 দিনমান হ'ল, একো খাবলৈ মন নকৰে। এয়া তাই চিধাই গৈ পেলাই দেখিছেনে ডাক্তৰণীজনীৰ ওচৰলৈ গৈছে। মোৰ কোনো ভয় ভ্ৰান্তি নাই দেই। ৰাধা মোৰ দৰৱ পাতি কিনি ঘৰলৈ উভতিছোঁ সোনকালে। ভিডিঅ' কৰা নহ'ল বাৰু, পাহৰিলোঁ। আৰু আজি আমাৰ নামঘৰৰ পাল আছে। এয়া মই নামঘৰলৈ ওলাইছোঁ। মায়ে হাতত খৰি চৰি লৈ লৈছে, যিহেতু পাল যে ঘৰৰ পৰা অলপ বস্তু লৈ যাব লাগিব। এয়া নামঘৰ পালোহি। হৰিনাম গাইছে দেখিছেনে? সঁচাকৈ ইমান ভাল লাগে হৰিনামখন শুনিলে। ভাদ মাহটো সঁচাকৈ পবিত্ৰ। এই ভাদ মাহতে হৰিনাম ল'বলৈ নহাকৈ থাকোঁ কেনেকৈ বাৰু। সঁচাকৈ নামঘৰত ভিতৰখনত সোমালেই মনটো কিবা ইমান ভাল লাগে। বহি থকা কণত হৰিনাম লৈ থকা সময়ত যেন মোৰ গা বেমাৰ চেমাৰ একো নাইকিয়া হোৱা যেন লাগে। তো মনটো ফ্ৰী ফ্ৰী লাগে, সঁচাকৈ পাই ইমান ভাল লাগে হৰিনামখন শুনি। এয়া শুনকচোন হৰিনাম। মই বহিয়ে ভিডিঅ'টো কৰিছোঁ দেই। উঠি যাবলৈ অলপ লাজো লাগে, আকৌ বেয়াও নাম লৈ থকা সময়ত উঠিবলৈ। ভিডিঅ'টো স্কিপ নকৰিব দেই, ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে মোৰ ভিডিঅ'বোৰ চায় কিন্তু ছাবস্ক্ৰাইব নকৰে, কৰি দিব, মোৰো ভাল লাগিব তেতিয়া। আৰু কাষতে থকা বেল আইকনটো টিপি দিব। হাই, মোক চুম এটা দি দিয়া। এয়া ওলাইছোঁ আকৌ ৰাতি নামলৈ। তাতে আজি জন্মাষ্টমী। এয়া ৰাধাৰ টোপনিয়ে ধৰিছে নেকি ঠিক নাই, হামি আহিছে। আকৌ দিছে মোক তাই চুমা দিছে। এয়া নামঘৰলৈ যাব ওলাইছোঁ। মা মই আকৌ ভণ্টি বাটত ৰখি আছে। এয়া সৰু ভাগিন মোৰ। তাকে এয়া নামঘৰ পালেহি, নাম লৈ আছে। আহোঁতে অকণমান পলম হয়, ভাত চাত বনাই আহিবলগীয়া হয় যে। মা ভাত চাত বনাই আহিছে। মই বাৰু নবনালেই, মই কৈছোঁ ভাত চাত বনাই আহিব লাগে বুলি। তাৰপিছত এয়া মোৰ ভনীজোৱা, এইজন যে নেগেৰা আছে দেখিছে, এইজন আজি বিহুত আনন্দ। এইজনৰ আজি জন্মদিন। জন্মদিনৰ বাবে শৰাই এখন দিছে, শৰাই ভাগ দিছে। এয়া শুনকচোন।
চাগে ভাবিছে ভিডিঅ' তাই কি কৰিছে অকণ মই ছোৱালীজনীৰ পৰা ভিডিঅ' কৰিব পৰা নাই কাটি কাটি দিবলগীয়া হৈছে ৰাধাই আমনিও কৰিছে আজি মানে গৰমতে আমনি কৰিছে নাজানো কিন্তু তাই আজি দিনত খোৱাও নাছিলে বাৰু সেইবাবে আমনি কৰিছে ভিডিঅ' কৰিবলৈ পোৱা নাই বেয়া নাপাব ভিডিঅ'টো ভাল পালে সকলোৱে চাব শেষলৈকে আৰু মৰম দিব আগুৱাই যোৱা আজিলৈ সামৰিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ বাই